Looking from Assam, in which general direction is New Delhi located? অসমৰ পৰা লক্ষ্য কৰিলে নতুন দিল্লী কোন দিশত অৱস্থিত? অপশ্যন দি আছে এ উত্তৰ পূব, বি পশ্চিম, চি দক্ষিণ পশ্চিম আৰু ডি দক্ষিণ। আমি যদি অসমৰ পৰা লক্ষ্য কৰোঁ তেতিয়াহ'লে নতুন দিল্লী আমাৰ পশ্চিম দিশত অৱস্থিত। ইয়াৰ ভিতৰত অপশ্যন বিটো শুদ্ধ হ'ব। বি ইজ দ্য কাৰেক্ট এনচাৰ। Next question দিয়া আছে which of the following rivers flow from south to north? তলত দিয়া কোনখন নদী দক্ষিণৰ পৰা উত্তৰ দিশলৈ বৈ গৈছে? অপশ্যন দিয়া আছে এ সোৱণশিৰি, বি মানাহ, চি কপিলী আৰু ডি ৰঙা নদী। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চিটো। ইয়াতে যদি আমি চাবলৈ যাওঁ অসমৰ অধিকাংশ প্ৰধান নদী যেনে সোৱণশিৰি, মানস, ৰঙা নদী উত্তৰ পাহাৰ অৰ্থাৎ হিমালয়ৰ পৰা দক্ষিণ দিশলৈ বৈ ব্ৰহ্মপুত্ৰৰ লগত মিলি গৈছে। আৰু যদি কপিলী নদীৰ ওপৰত চাবলৈ যাওঁ কপিলী নদী দক্ষিণে মেঘালয় মালভূমিৰ পৰা উৎপত্তি হৈ উত্তৰ দিশলৈ বৈ গৈ ব্ৰহ্মপুত্ৰক লগ পাইছেগৈ। নেক্সট কুৱেশ্যন, দ্য আছামিজ ফুড আইটেম হুৰুম ইজ প্ৰিপেয়াৰ্ড ফ্ৰম। অসমীয়া খাদ্য হুৰুম কিহৰ পৰা প্ৰস্তুত কৰা হয়? এ তাল গুড়, বি পাণৰ পাত, চি বাঁহগাজ আৰু ডি বৰা চাউল। ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি বৰা চাউল। হুৰুম হৈছে বৰা চাউলৰ পৰা তৈয়াৰী অসমীয়া পৰম্পৰাগত এবিধ জলপান। জোনবিল মেলাত বাণিজ্যৰ স্বতন্ত্ৰ বৈশিষ্ট্যটো হ'ল, ইয়াতে অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন এ দিয়া আছে কেৱল কল বেচা কিনা কৰা হয়, অপশ্যন বি মহিলাৰ বাবে অনুমতি নাই, অপশ্যন চি ম'হ যুঁজ আৰু অপশ্যন ডি বিনিময় প্ৰথা। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডিটো বাৰ্টাৰ ছিষ্টেম। জোনবিল মেলা প্ৰত্যেক বছৰে অসমৰ মৰিগাঁও জিলাত অনুষ্ঠিত কৰা হয় আৰু এই মেলাৰ সময়ত পাহাৰ আৰু ভৈয়ামৰ যিসকল লোক আছে তেওঁলোকে ধন ব্যৱহাৰ নকৰাকৈ তেওঁলোকে বিনিময় কৰে। আমি যদি উদাহৰণস্বৰূপে চাবলৈ যাওঁ তেওঁলোকে মছলা, আদা, ফল মূলৰ বিনিময়ত মাছ আৰু চাউল বিনিময় কৰে। আমি নেক্সট কুৱেশ্যন লৈ আহিছোঁ। ঢোকলা আৰু ফাপৰা কোনখন ৰাজ্যৰ পৰম্পৰাগত জলপান সুধিছে? অপশ্যন দিয়া আছে এ ৰাজস্থান, বি পাঞ্জাৱ, চি গুজৰাট আৰু ডি গোৱা। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি গুজৰাট। ঢোকলা আৰু ফাপৰা গুজৰাট ৰাজ্যৰ পৰম্পৰাগত জলপান। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ দ্য লাৱাৰ হাউচ অফ দ্য পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়া? তলত দিয়াসমূহৰ ভিতৰত কোনটো ভাৰতৰ সংসদৰ নিম্ন সদন সুধিছে? অপশ্যন দি আছে বিধানসভা, বি ৰাজ্যসভা, চি লোকসভা আৰু ডি বিধান পৰিষদ। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি লোকসভা। ইয়াৰ যিসকল সদস্য এই সদস্যসকলক পোনপটীয়াকৈ ভাৰতৰ জনসাধাৰণে নিৰ্বাচন কৰে। আৰু আমি যদি অপশ্যন বি ৰাজ্যসভাৰ ওপৰত যদি চাবলৈ যাওঁ ৰাজ্যসভা হৈছে উচ্চ সদন নামেৰে জনাজাত। নেক্সট কুৱেশ্যন দিয়া আছে which of the following state is known to have highest coal reserve? তলত দিয়া কোনখন ৰাজ্যত সৰ্বাধিক কয়লাৰ ভাণ্ডাৰ আছে বুলি জনাজাত? অপশ্যন দিয়াৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন এটো ঝাৰখণ্ড। নেক্সট কুৱেশ্যন, মাইবং কোনখন ৰাজ্যৰ ৰাজধানী আছিল? অপশ্যন দি আছে কোচ কিংডম, বি ডিমাছা কিংডম, চি চুতীয়া কিংডম আৰু অপশ্যন ডি কমতা ৰাজ্য। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি ডিমাছা কিংডম। নেক্সট কুৱেশ্যন, দণ্ডি যাত্ৰা কোনটোৰ অংশ আছিল সুধিছে? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত দাণ্ডি যাত্ৰাটো কোনটোৰ অংশ সুধিছে? অপশ্যন এ দিয়া আছে ভাৰত ত্যাগ আন্দোলন, অপশ্যন বি অসহযোগ আন্দোলন, অপশ্যন চি আইন অমান্য আন্দোলন আৰু অপশ্যন ডি পূৰ্ণ স্বৰাজৰ। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চিটো আইন অমান্য আন্দোলন। 1930 চনত মহাত্মা গান্ধীৰ নেতৃত্বত দাণ্ডি যাত্ৰা আৰম্ভ হৈছিল।
আৰু এই দাণ্ডি যাত্ৰা ব্ৰিটিছ নিমখ একচেটিয়া অধিকাৰ আৰু নিমখৰ ওপৰত যিটো টেক্স এই টেক্সৰ বিৰুদ্ধে এই প্ৰতিবাদটো হৈছিল। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ নট দ্য নেম অফ এ ডিষ্ট্ৰিক্ট অফ আছাম? তলত দিয়াসমূহৰ কোনটো অসমৰ জিলাৰ নাম নহয় সুধিছে। অপশ্যন দিয়া আছে এ পশ্চিম গোৱালপাৰা, বি কামৰূপ মহানগৰ, চি দক্ষিণ শালমৰা মানকাছাৰ, অপশ্যন ডি পশ্চিম কাৰ্বি আংলং। ইয়াৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন এটো ৱেষ্ট গোৱালপাৰা। গতিকে পশ্চিম গোৱালপাৰা অসমৰ জিলাৰ নাম নহয়। আমি একেবাৰে শেষৰ প্ৰশ্নটোলৈ আহিছোঁ। ইয়াত দিয়া আছে হুইচ ষ্টেট লাইজ টুৱাৰ্ডছ দ্য নৰ্থ অফ আছাম? অপশ্যন এ অৰুণাচল প্ৰদেশ, বি মেঘালয়, অপশ্যন চি ছিকিম আৰু অপশ্যন ডি নাগালেণ্ড। অসমৰ উত্তৰ দিশত কোনখন ৰাজ্য অৱস্থিত সুধিছে। ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অৰুণাচল প্ৰদেশ। আৰু আমি যদি মেঘালয়ৰ ওপৰত চাবলৈ যাওঁ, মেঘালয় অসমৰ দক্ষিণ দিশে অৱস্থিত। আৰু আমি যদি নাগালেণ্ডৰ ওপৰত চাবলৈ যাওঁ, নাগালেণ্ড হৈছে অসমৰ দক্ষিণ পূব দিশত অৱস্থিত। আৰু ছিকিমে আমাৰ অসমৰ লগত কোনো বৰ্ডাৰ শ্বেয়াৰ নকৰে। গতিকে আজিৰ ভিডিঅ'টোত ইমানখিনি আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।